নমস্কাৰ প্ৰিয় বন্ধুসকল, ৰিলিফছ লাভ লাইনে মই ইউটিউব চেনেলত স্বাগতম জনাইছোঁ, য'ত আমি কিছুমান মটিভেশ্যনৰ কথা আৰু আন ভিন্ন ভিডিঅ' আপলোড কৰোঁ। আহক তেন্তে আজি জানি লওঁ কিদৰে আপুনি সম্পৰ্ক এটা মজবুত হিচাপে ৰাখিবলৈ 5টা নিয়ম মানি চলিব। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম কথা হৈছে মনোমালিন্য হোৱাৰ পিছত কথা পতা। বিভিন্নজনে দেখা যায় যে মনোমালিন্য হোৱাৰ পিছত 2-3 দিন বা পাৰিলে এসপ্তাহলৈ কথা নকয়, বা যদি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডে অতিমাত্ৰা মনোমালিন্য হোৱা দেখা পায় তেনেহ'লে তেওঁলোকে নিজৰ মোবাইলত মেছেজ কৰিবলৈ বাদ দিয়ে বা ফোন কৰিবলৈ বাদ দিয়ে। এইটো হ'ব নালাগে। কোনোবা এজনে নিশ্চয় আগবঢ়াব লাগিব নিজৰ কথাখিনি, আৰু ক'ত ভুল বুজাবুজি হৈছিল সেই পইণ্টটো ধৰিব লাগিব, আৰু নিজৰ কথাখিনি কৈ আনজনকো ক'বলৈ চান্স দিব লাগে। গতিকে মতানৈক্য হৈ সম্পৰ্ক এটা শেষ হোৱাতকৈ বুজাবুজিৰে সম্পৰ্কটো আগবঢ়াই অধিক মজবুত কৰিবলৈ চেষ্টা কৰিব লাগে। দ্বিতীয়তে, যদি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড ইজনে সিজনে বেছি অভিমান কৰে, ইজনে সিজনক আদৰ কৰিবলৈ যত্ন কৰক। অৰ্থাৎ আদৰ যত্ন দ্বাৰা মানুহৰ মৰম বাঢ়ে। কেতিয়াবা খং উঠিব পাৰে, কিন্তু তেওঁক মনাই লওক, তোক পুনৰ মৰম কৰক। এইদৰে সম্বন্ধটো আগবঢ়াই নিবলৈ চেষ্টা কৰক। এটা কথা মনত ৰাখিব যে আপুনি যিমান অভিমান কৰিব সিমান মৰম বাঢ়িব, আৰু সম্পৰ্ক এটাত থাকিলে আপুনি অভিমান ভাঙিব জানিব লাগিব। তৃতীয়তে, আপুনি যিমান ব্যস্ত নহওক কিয় তেওঁৰ কাৰণে বা আপোনাৰ যিজন প্ৰেমাস্পদ হয় তেওঁৰ কাৰণে সময় উলিয়াবলৈ যত্ন কৰক, আৰু তেওঁৰ লগত কিছু সময় কটাওক। এইদৰে আপোনাৰ সম্পৰ্কটোক মজবুত কৰিবলৈ চেষ্টা কৰক। চতুৰ্থতে, ইজনে সিজনক সন্মান কৰিবলৈ শিকক। ইজনে সিজনৰ ভাৱনাক কদৰ কৰিবলৈ শিকক, তেতিয়াই এটা মজবুত আপোনালোকে সম্পৰ্ক গঠন কৰিব পাৰিব। পঞ্চমতে, যদি আপুনি কিবা ভুল কৰিছে তেনেহ'লে ক্ষমা খোজক। ক্ষমা খোজাটো কোনো লাজৰ কথা নহয়। যিজনে ভুল কৰে সেইজনে ক্ষমা খোজক, আৰু যিজনে ক্ষমা কৰিব তেওঁ যাতে মনত কোনো বিদ্বেষ ভাৱ নাৰাখে। মুঠতে দুয়োজনে মিলা প্ৰীতিৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰক জীৱনত, আৰু এইদৰে সম্পৰ্ক এটা মজবুত কৰিবলৈ চেষ্টা কৰিব লাগে মানুহে। ক্ষমা কৰাটো বা ক্ষমা খোজাটো কোনো ধৰণৰ লাজৰ কথা নহয়। ই আপোনাৰ মনটো ফৰকাল কৰিব। বন্ধুসকল, আশা কৰোঁ আমাৰ ভিডিঅ'টো নিশ্চয় ভাল পালে। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, আৰু সদায় ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।